চাকি বন্তি ধূপ জ্বলাই সেৱা এটা জনাই ল'লোঁ। মন্দিৰত যাওঁ ন? আমি এয়া কি মন্দিৰত আহিছোঁ গম পাইছেনে? আমি আহিছোঁ এয়া গোপাল কৃষ্ণ থানলৈ। এয়া দেখিছেনে? এয়া গোপাল কৃষ্ণ থান। গোপাল কৃষ্ণ থান আমাৰ এই মৰিগাঁৱত আছে। এয়া দৌলত ৰাইজে দৌল উৎসৱ পালন কৰিছে। পানী তোলা পৰ্ব চলি আছে। আমি এনেকৈ আগতে আহি পোৱা নাই। ফাকুৱাৰ দৌল উৎসৱ কেনেকৈ পালন কৰে এই বিষয়ে মই ভালকৈ নেজানো। ঘৰতেই থাকোঁ, আজি মই লগ পাই গ'লোঁ যেতিয়া আহি গ'লোঁ আৰু। ধূপ চাকি বন্তি জ্বলাই সেৱা এটা জনাই ল'লোঁ। লগ হ'লে আহি ভাল লাগে, অকলে আহিবলৈ ইমান এটা ভাল নালাগে। লগ পালে আহিয়ে ভাল লাগে। কিবা এটা আহিম বুলি ভাবি থাকিলেও আহিব নোৱাৰোঁ পটককৈ। আৰু লগ এজনী পাই ল'লোঁ যেতিয়া আৰু মোৰ লগৰগৰাকীয়েও কৈ আছিল যাবা নেকি? তাৰপিছত ব'লা যাওঁ বোলো। আচলতে মোৰ সম্পৰ্কত মোতকৈ সৰু হয়, বয়সত ডাঙৰ হ'লেও মই আপুনিয়ে আহি যায়। আৰু ইয়াত দৌল উৎসৱ পালন কৰি আছে ৰাইজে, পানী তুলি আহিছে। ইয়াৰ বিষয়ে মই বিশেষ নেজানো আৰু বিশেষ সম্পূৰ্ণ চাবলৈ থাকিব নোৱাৰিম। সেইকাৰণে ইয়াত আহি চাকি বন্তি জ্বলাই সেৱা এটা জনাই ল'লোঁ আমি। এয়া গোসাঁই মূৰত গোসাঁইক ফাকু দি আমি ঘৰলৈ আহি আছোঁ দুয়োগৰাকীয়ে। সকলোকে হোলীৰ শুভেচ্ছা থাকিল। বাই।